৭৫তম গণৰাজ্য দিৱসত আপোনালোকক শুভেচ্ছা জনাই আজি অনন্তগৈ ব্লকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই গণতন্ত্ৰ দিৱসত আমি এটা সৰু খানা আয়োজন কৰিছোঁ। সেই খানাটোৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। বলকচোন আমি সেই খানাটো কেনেদৰে আয়োজন কৰিছোঁ তাৰ মাজলৈ যাওঁ। আমাৰ ২৬ জানুৱাৰী খানা। আপোনালোকে দেখিছে নৱ কলিতাই খানা বনাই থকা। এয়া মাংস বনি আছে আৰু এয়া ওচৰতে দেখিছে অৰূপজ্যোতি কাকতিয়ে কেনেকৈ মাছ টেষ্ট কৰি আছে আৰু এয়া জিতু কলিতাই মটৰ গুচাই আছে। আমাৰ অৰূপজ্যোতি কাকতিয়ে মাংস টেষ্ট কৰিছে। আপুনি কওকচোন মাংসটো খাই কেনেকুৱা লাগিছে? ভাল লাগিছে বৰ্তমান এতিয়ালৈকে ঠিকে আছে। এয়া আমাৰ ভাত বাঢ়িবলৈ লৈছে গোবিন্দ কলিতা। এয়া চালাড বিতৰণ জিতু কলিতা। নবীন প্রবীণ শিল্পীর বলিষ্ঠ অভিনয়ে এমকে প্রোডাকশনের নতুন নিবেদন খাব লৈছোঁ। এয়া লোকেল খাই মুৰ্গী মানে পানী যিটো পানী দিবা মোক এটা দিয়া।